ল'ৰা একদম চুলি তুলি টপা হৈ গ'ল আৰু এইজন ক'লা ল'ৰাজন আৰু ক'লা হৈ গ'ল। অঁ এই বেলেঞ্চ হৈ গ'ল দেই ৰাইজসকল, কেলিব্ৰেশ্যন এটা মাৰি লওঁ। বহাগ বিহুত দৈ চৈ এটাই খাই যাব লাগিব। বিহু নাই নহয়, তাৰ টেনশ্যন নাই, প্ৰিপাৰেশ্যন কৰা নহয়, চব পূজা কৰিছে নেকি? হ'ব দে, চক ফাঁচি লাগি গৈছে। হাবি সোমাই গৈছে, গাড়ী চলোৱা নেকি? পোৱাৰ পিছত টেনশ্যন নাই। মিছা মাতিব।